फैयै फैयै राङापारा गुदि थुनलाइ आफादा सांग्रांथि मेल लानाया जाबाय दथि खेब बे जाहैबाय जुगिबोल नैबे गुदि फरायसालियाव लानाय जादों लोगोसे गुदि थुनलाइ आफादनि मावख' बेहायनो दङ बेहाय मोनथाम गामिखौ लानानै जोंहा दिनै सांग्रांथि मेलखौ लानाय जादों बेनो जाहैबाय सेनं जुगिबिल आरो सेनं जुगिबिलनि सानजा आरो सोनाब लाइन लोगोसे बे थालिरबारि लादों होननानै जोङो बे हाबाफोराव लानाय जादों फैबाय थानाय जोंहा सनथि मायथाइनि खोथाखौ नोजोर होनानैनो रायजो राजाफोरखौ जोङो बोरै सांग्रां खालामनायनि गेजेरजों जों बुंनांगोन दि जे सनाथि मायथाइ सोदोबा गोरलै बाथ्रानि नङा बोरैबा जुदि ओंथिखौ नागिरनो थाङोबा बेसेबांबा बोसोर सम बे 50 इयार्स 50 बोसोर जानाया जानो हागौ जोंनि बे ओनसोलाव जोबोद खम सुबुं अनजिमा दङब्लाबो जों साखाफारा जाहोनो थाखाय रायजो राजाफोरखौ गोरों गोरा नङै रायजो राजाफोरखौनो बोरैहाय साग्रिद जाहोनानै जानजि खाफ्रानानै जोङो नैबे थुनलाइ आफादनि गेजेरजों जिहेतु सनाथि मायथाइ खुंनो थाखाय बानजा आफादबो दानाय जाबाय जिहेतु गासिबो रायजो राजा गासिबो मावथि बिथांमोनजों गासै गोरों गोराफोरखौ लोब्बा लानानै बे सनाथि मायथाइखौ जोङो फैगोन 16 नभेम्बरावनो फारि फारि रायज्लायनानै जोंहा माबोरै खुंलांनांगौ बे खुंलांनांगौ हाबाफारिफोरखौ जोङो थि मोनसे रायजो राजाफोरखौ लानानै जोङो 16 नभेम्बरावनो बेखौ सावरायनाय जागोन आरो बे सावरायनायनि गेजेरजोंनो बानजाय आफादनि नाजानाय जोंनि गुदि आफादनि नाजानायनि गेजेरजों जोङो देग्लायनि सनाथि मायथाइ फोरबोखौ बयबो सहाय सहजुगिता बयबो माने मदद होनाय आरो बयबो गाव गावनो जानजि खाफ्रानानै बे सनाथि फोरबो खुंनायखौ जेब्लायबो बरायनानै लादों आरो बे सनाथि फोरबो खुंनायखौ बरायना लानायजों लोगोसे जोंबो जोबोद उत्साह मोनदों आरो फैबाय थानाय समाव बेयो जाफुंसारनो हागोन लामाखौ एसे नुहुरनो मोननाय जादों। প্ৰথমতে আপোনালোকৰ চেনেলক মই ধন্যবাদ দিওঁ যে আমি ৰাঙাপাৰা প্ৰাথমিক সাহিত্য সভাই এনেকুৱা এটা আশা কৰিছোঁ যে আমি যিখিনি 50 বছৰ আমি ইয়াতে ৰাজত্ব ৰাইজ একত্ৰিত হৈ পেলাই আমি ৰাইজ গঠন কৰি আছোঁ যিহেতু এই 50 বছৰত আমি কি শিকিলোঁ যে আমি এইখিনি প্ৰদৰ্শন কৰি পেলাই আমি ৰাইজক আজি সংগ্ৰান্তি মেল যিটো আমি কৰি আছোঁ এই মেলৰ যোগেদি আমি যিখিনি ৰাইজক সজাগতা কৰি ওলাই আনিবলৈ বিচাৰোঁ যে আমি 50 বছৰত যিখিনি আমি ইয়াতে থাকি বসবাস কৰি শিকিছোঁ সেইখিনি আমি অন্যৰ আগতো যে প্ৰকাশ কৰিব পাৰোঁ সেই উপলক্ষে আমি আজি প্ৰত্যেক গাঙে গাঙে গৈ পেলাই আমি যি এটা ৰাজহুৱা মেল লৈছোঁ এই মেলতে আমি বহুখিনি ৰাইজকো কৈ দিছোঁ যে আমি 50খন গাং মিলি পেলাই 50টা নিজৰ কলা সাংস্কৃতিক প্ৰদৰ্শন কৰিবলৈ আমি চেষ্টা কৰিছোঁ আৰু চেষ্টা কৰিম আৰু দেখাম এই যেটো আমি 16 নৱেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব আমাৰ যিখিনি আমি তাৰিখ লম দিন ধাৰ্য কৰিম 16 তাৰিখে প্ৰকাশ হ'ব আমাৰ আৰচি বডিৰ পৰা যিখিনি দিন লিখি লম কিন্তু পৰ্যায়ক্ৰমে আমি দিনতে কৰিব বিচৰা নাই এইখিনি কাৰ্যসূচী পৰ্যায়ক্ৰমে কৰিম আমি যিখিনি কালচাৰ আছে আমাৰ পলিটিচিয়ান আছে আমি যিখিনি বৃদ্ধ আমাৰ ইয়াতে খাদ্য সভাৰ কাৰণে কাম কৰি গৈছে সিহঁতক আমি খকিয়াকৈ এই মান দিম আমি সেইখিনিও আমি বেলেগে কৰিম আৰু যিখিনি আমাৰ কালচাৰ প্ৰগ্ৰাম কৰিম সেইটো আমি বেলেগে কৰিম এনেকুৱাই আমি বেলেগ অন্যকৈ দিন ধাৰ্য কৰি পেলাই আমি কৰিম প্ৰগ্ৰামখিনি আৰু আমি ভাবোঁ যে আমি সম্পূৰ্ণ ইয়াতে সফল হ'ম কাৰণ অন্যৰ যেনেকুৱা আমি একে কণ্টিনিউ 3-4 দিন কৰিবলৈ ইচ্ছা কৰা নাই কাৰণ মানুহৰ এটা যিটো আমি 50 বছৰত অন্য ধৰণৰ এটা প্ৰগ্ৰাম কৰিম বুলি চিন্তাধাৰা কৰিছোঁ আৰু সেয়েহে মই বেছি এইখিনিতে সকলো ৰাইজক জনাওঁ যে আমি যিখিনি ইয়াতে 50 বছৰৰ সোণালী জয়ন্তী পাতিম আমাৰ যিমানখিনি অঞ্চলৰ ৰাঙাপাৰা অঞ্চলবাসীক লৈ অসমৰ যিকোনো প্ৰচাৰ মাধ্যমে হওক যি হওক আহিবলৈ অনুৰোধ কৰিছোঁ যে যাতে আমাৰ এইখিনিৰ যিটো আমি কলা কৌশল দেখাম ইয়াতে সেইখিনিও যাতে প্ৰকাশ হ'ব অল অসমৰ মানুহ জনাজাত হওক লগতে আমাৰ ভাৰতবৰ্ষৰ যিমান জনগোষ্ঠী আছে সিহঁতেও জানিব যে আমি ৰঙাপাৰা অঞ্চলত থাকি আমি কি শিকিছোঁ আৰু কি দেখাবলৈ চেষ্টা কৰিছোঁ ধন্যবাদ।